স্বাগতম জানাইছোঁ আপোনাৰ প্ৰিয় চেনেল BBNCARE-লৈ। ইতিমধ্যে আপোনালোকে বহুতে মোক প্ৰশ্ন কৰিছে বা বহুতে কমেণ্ট কৰি জনাইছে, কিছুমানে হোৱাটছআপো কৰিছে যে যদি আমি ব্যৱহাৰ কৰি থকা জিঅ' নাম্বাৰটো নাজানো প্ৰয়োজনত কেনেদৰে ওলাব পাৰোঁ। আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত এই বিষয়ে আলোচনা কৰিম। যদি আপুনি আপোনাৰ জিঅ' নাম্বাৰটো নাজানে তেন্তে কেনেদৰে ওলাব। আপুনি যদি জিঅ' চিম ইউজ কৰে তেন্তে আপোনাৰ মোবাইলত নিশ্চয় জিঅ' এপছটো আছে। এই মাই জিঅ' এপছ যিটো আছে সেই এপছটো খুলিলেই আপোনাৰ নাম্বাৰটো পাই যাব, লগতে আপোনাৰ প্লেনৰ যি ডিটেইলছ আছে সেইখিনি পাই যাব। দ্বিতীয় এটা অপশ্যন হ'ল আমাৰ ৰিচাৰ্জ প্লেন যেতিয়া শেষ হৈ আহে তাৰ 3-4 দিন আগৰ পৰা কোম্পানীৰ ফালৰ পৰা আমাক কিছুমান নটিফিকেশ্যন আকাৰত মেছেজ দিয়া হয় ৰিচাৰ্জ শেষ হোৱাৰ। মেছেজবিলাকৰ নিজৰ নাম্বাৰটো দিয়া থাকে, এই মেছেজ খুলিলেই আপুনি আপোনাৰ নাম্বাৰটো পাই যাব। আৰু তৃতীয় অপশ্যন এটা আছে, আপুনি মোবাইলৰ ছেটিঙত যদি যায়, ছেটিঙত গৈ পেলাই চিম ছেটিঙৰ যিটো অপশ্যন আছে সেইটো খুলিলেই আপোনাৰ 1 বা 2 যিটো নম্বৰত আপোনাৰ চিমখন আছে সেই নম্বৰতেই আপোনাৰ জিঅ' নাম্বাৰটো পাই যাব। আৰু শেষৰ আৰু সকলোতকৈ সহজ এটা উপায় হ'ল আপুনি জাষ্ট আপোনাৰ মোবাইলৰ পৰা ডায়েল কৰিব 1299। এই নাম্বাৰটো টল ফ্ৰী নাম্বাৰ হয়, আৰু এই নাম্বাৰটো যদি আপুনি ডায়েল কৰে আপোনাৰ নাম্বাৰৰ পৰা তেন্তে SMS যোগে আপোনাৰ নাম্বাৰটো অতি সোনকালে পাই যাব। তো এয়া আছিল জিঅ' নাম্বাৰ কেনেদৰে পাব পাৰি তাৰ 4টামান অপশ্যন। প্ৰথম আছিল আপোনাৰ প্লান যেতিয়া শেষ হ'ব তেতিয়া জিঅ' সদায় SMS কৰি থাকে আৰু SMS-ত আপোনাৰ নাম্বাৰটো থাকিব। আৰু দ্বিতীয় আছিল আপুনি ছেটিঙত গৈ পেলাই চিম ছেটিঙত সোমালে আপোনাৰ নাম্বাৰটো পোৱাৰ ব্যৱস্থা আছে। ইয়াৰ পিছত আছিল আপুনি যদি মাই জিঅ' এপছটো ব্যৱহাৰ কৰে তেন্তে মাই জিঅ'টো নিজৰ নাম্বাৰটো দিয়া থাকে। আৰু শেষত আপুনি আপোনাৰ নাম্বাৰৰ পৰা ডায়েল কৰক 1299, আৰু 1299 টল ফ্ৰী নাম্বাৰ হয়, ৰিচাৰ্জ নাথাকিলেও আপোনাৰ কল যাব আৰু ইয়াৰ লগে লগে আপোনালৈ ৰিটাৰ্ণ মেছেজ আহিব, যিটো মেছেজত আপোনাৰ নাম্বাৰ সহ আপোনাৰ প্লেনো দিয়া থাকিব। গতিকে আজি ইমানেই আছিল, আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, আৰু কিবা আৰু জানিব লগা থাকিলে কমেণ্ট কৰক। তো আজিলৈ আহিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক, ধন্যবাদ।